হীৰাৰ কলা অধ্যায়ৰ নতুন মোৰ 5 দিনৰ মূৰত নাটকীয় ৰূপে CIDৰ কাৰ্যালয়ত হাজিৰ 3 পৰিবহণ বিষয়া সমন জাৰি কৰাৰ পিছত কলা হীৰাৰ কলা চেকা লগাই এজন বিষয়া সোমবাৰে উপস্থিত হোৱা নাছিল CIDৰ কাৰ্যালয়ত শুক্ৰবাৰে প্ৰভাত ৰাতিপুৱাতে CIDৰ কাৰ্যালয়ত উপস্থিত হয় এছিষ্টেণ্ট এনফৰ্চমেণ্ট বিষয়া বেদান্ত গগৈ এছিষ্টেণ্ট এনফৰ্চমেণ্ট বিষয়া অনুৰাগ চান্দিল্লা এনফৰ্চমেণ্ট চেকাৰ মাধৱ নেওগ আপোনালোকক সোমবাৰে হাজিৰ হ'ব দিছিল কিয় আছিল মোৰ গাটো ভাল নাই কাৰণে মই অহা নাছিলোঁ মই চুগাৰ পেচেণ্ট ইমান হেভি ডিউটি যিখিনি আমাৰ ডিউটি দিয়া হয় আপোনালোকে যদি চাই কিছুমান বস্তু চালে গম পাব যে 24 ঘণ্টাৰ এজন মানুহে কিমান ডিউটি কৰিব 8 আৱাৰ্ছ আকৌ কৰিয়ে থাকিব লগা হয় এনি টাইম ডিউটি থাকিব লাগে আৰু ষ্টেণ্ডিং আমাৰ 10 হিউমেনলি পচিবল নহয় আমি মেচিন নহয় যে মানে এনেকৈ কাম কৰি যাব পাৰিম সেইকাৰণে আমি এটা কথা ওলাই আছে আপোনালোকে জামিন ল'ব গৈছিলে নাই সেইটো আমি লিগেল যিটো প্ৰচেছ হয় সেইটোত আমি যামেই যিহেতু আমাৰ এক্সপিৰিয়েঞ্চ নাই কিছু আমি একো গম নাপাওঁ সেইকাৰণে আমি যিটো লিগেল প্ৰচেছ হয় সেইটো আচলতে কথাটো এনেকুৱা বৃহস্পতিবাৰে CIDৰ তলব জাৰি কৰা 6 পৰিবহণ বিষয়াৰ অগ্ৰিম জামিন নাকচৰ পিছতে CIDৰ কাৰ্যালয়ত হাজিৰ হৈছিল টিমছৰ লিডাৰ চিত্ৰকুমাৰ নাথ পিছে উপস্থিত হল সেনাবাহিনীও 4গৰাকীকৈ পৰিবহণ বিষয়া CIDৰ কাৰ্যালয়ত উপস্থিত যদিও এই পৰ্যন্ত হাজিৰ হোৱা নাই এছিষ্টেণ্ট এনফৰ্চমেণ্ট তপুৰাম বৰা গুৱাহাটীত থকা আমাৰ অকনো ইচ্ছা নাই আমি কেতিয়াবাই গুৱাহাটীৰ পৰা বদলি ল'ব বিচাৰিছিলো গুৱাহাটীৰ টকা আমাক নালাগে আমি বহুত হেঁচাত আছো সাংবাদিকৰ আগত যুক্তি দেখুৱাই গৈ ঐজ্ঞাতে এই সমূহ কথা কৈ গৈছিল তিনি বিষয়াই কিন্তু কিয় তেওঁলোকৰ আজি এই অৱস্থা ওপৰৱালাৰ নিৰ্দেশতে আমি সকলো কৰিব লগা হয় ওপৰৰ পৰা যি কয় আমি সিয়াই কৰো 3 বিষয়াৰ বিস্ফোৰক স্বীকাৰোক্তি ছাৰহঁতৰ মতে ডাইৰেকশ্যন মতে কাম কৰোঁ আমি এছিষ্টেণ্ট এনফৰ্চমেণ্ট চেকাৰ চব ছাৰহঁতৰ মতে ডাইৰেকশ্যনত কাম কৰোঁ যি আছে কি নাই সেইটো আপোনালোকে সুধি লওক হায়াৰ অথৰিটি যোন ছাৰে হওক আমাৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰ আছে যোন ছাৰ আছে সেই তেওঁলোকৰ লগত আপোনালোকে কথা পাতিলে আৰু এই ছাৰহঁতৰ লগত কথা পাতিলে কিবা আছে নে নাই চব আপোনালোকে গম পাব আমি কেইজনমান মানুহ থাকোঁ নিৰ্দিষ্ট কেইজন মানুহ থাকোঁ বা আপোনাৰ 2জন 4জন থাকে সেইকেইজন মানুহে প্ৰত্যেকখন গাড়ী ৰখোৱা সম্ভৱ নহয় CCTV লগাব দিয়া আছে CCTVটো হায়াৰ লেভেলৰ কথা আমি CCTVটো আমাৰ হেৰি নহয় আমি জাষ্ট আমাৰ যিটো আমাৰ ডিউটি আমি সেইটো কৰি আছোঁ আজি যে আহিছিলে কিবা কি ক'লে এতিয়া তেখেতলোকে নটিচ চাৰ্ভ কৰিব আকৌ মাতিব যেনেকৈ আগত অফিচলৈ পঠাইছে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী কামৰূপ দ্বিতীয় প্ৰসেনজিৎ ঘোষ আৰু বহু ৰৌপৰালী এই ওপৰৱালাৰ লিষ্টত এনে স্থলত এটা কথা ঠিক CIDৰ তদন্ত সঠিক দিশত আগবঢ়ালে হাহাকাৰ লাগিব পৰিবহণ বিভাগৰ বাহিৰে ভিতৰে ভিডিঅ' জাৰ্নেলিষ্ট ৰূপমৰ সৈতে ধনঞ্জয় বৈশ্য আসাম টক্স।